السلام عليكم ورحمة الله وبركاته. الحمد لله وحده والصلاة والسلام على من لا نبي بعده. فأعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. شهر رمضان الذي أنزل فيه القرآن هدى للناس وبينات من الهدى والفرقان إلى آخر الآية. قال الله تبارك وتعالى في شان حبيبه الكريم: إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما. اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد. اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد. اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد. معزز सामीन हजरात, আল্লাহ তাআলার লাখো কোটি শুকরিয়া। এই মহান আল্লাহ তাবারক তাআলা মাহে শাবানুল মুআজ্জমর আখিরি জুম্মার নামাজ আদায় করার কারণে আল্লাহর ঘর জান্নাত করার হাজির করেছে। আমি সকলোৱে মিলি আল্লাহ তাবারক তাআলার শুকরিয়া আদায় করব। আলহামদুলিল্লাহ। মুআজ্জাজ সামিনা হযরত, যেহেতু এই মাহে শাবান আমালোকৰ পৰা বিদায় লৈ গৈ আছে, যেহেতু আখিৰি জুম্মা হয় আজি, এই মাহৰ বহুত ফজিলত আছিলে। কম বেছি ওয়াজ নচিহতত আপোনালোকে জানিব পাৰিছে, বুজিব পাৰিছে। যেহেতু এই মাহে শাবান বিদায় লোৱাৰ পিছত আমালোকৰ সন্মুখত এনে এটা মাহ আহি আছে, যি মাহৰ ৰহমত আৰু বৰকত মুবাৰকপূৰ্ণ মাহিনা। এই মাহে ৰমজানুল মুবাৰকৰ বহুত ফজিলত আল্লাহ পাকৰ নিজ ফুৰকানে মাজিদ উল্লেখিত যে এই মাহে ৰমজানুল মুবাৰকত আল্লাহ পাকৰ যি কালামুল্লাহ কোৰআন শৰীফ মাহে ৰমজানত আল্লাহ পাকে নাছিল ফৰমাইছে। আৰু যিহেতু আমি ইছলাম ধৰ্মৰ মানুহ, আমি বিনা চাৱা বিনা ইৰাদাত আল্লাহ পাকে আমালোকক মুছলমানৰ ঘৰত জন্ম দিছে। আমি জন্ম পাইছোঁ, আমি কলিমা পঢ়িছোঁ, আমি মুছলমান হৈছোঁ। আল্লাহ পাকৰ পৰা কালামুল্লাহ শৰীফত আহিছে, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহা হাক্কা তুকাতিহি ওয়ালা তামুতুন্না ইল্লা ওয়া আনতুম মুসলিমুন। এই আয়াতত আল্লাহ পাকে ফরমাইছে, তোমালোকে পাক্কা সচ্চা কামিল মুমিন বান্দা, কামিল মুছলমান তোমালোকে কবৰত আহিবা। আৰু আল্লাহ পাকে ফৰমাইছে, ইয়া আইয়ুহাল্লাযীনা আমানু দুখুলু ফিছ-সিলমি কাফা। হে মোৰ ইমানদাৰ বান্দা বান্দীসকল, তোমালোকে পৰিপূৰ্ণভাৱে দিন ইছলামত চামিল হৈ যোৱা।
আৰু পাক কালামুল্লাহ শৰীফত আহিছে ইন্নাদ দীনা ইনদাল্লাহিল ইছলাম। আল্লাহ পাকৰ মনোনীত ধৰ্ম হ'ল ইছলাম। যেহেতু আল্লাহ পাকৰ পছন্দিদা ধৰ্ম ইছলাম, এই ইছলামৰ পৰা যে আমি মুছলমান, আৰু আল্লাহ পাকৰ বহুত ডাঙৰ নিয়ামত যে আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তামাম নবী ৰাসূলতকৈ উত্তম, আফজল, তামাম নবী ৰাসূল সকলোৰো ইমাম হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি সাল্লামৰ আমি উম্মতি হয়। সুবহানাল্লাহ। আৰু আল্লাহ পাকে যিমান নবী ৰাসূল এই দুনিয়াত পঠিয়াইছে, প্ৰত্যেক নবী ৰাসূলক আল্লাহ পাকৰ যি নবুৱতৰ হিকমত, যি আসমানী কিতাপ আল্লাহ পাকে বহুত নবী ৰাসূলসকলক দি এই দুনিয়াত পঠিয়াইছে। মুআজ্জাজ আমিন হাজাৰ যি মাহে ৰমজানুল মুবাৰক আমালোকৰ সন্মুখত আহি আছে, এই মাহে ৰমজানুল মুবাৰকৰ প্ৰথম তাৰিখত আল্লাহ পাকে যি হজৰত ইব্ৰাহিম আলাইহিস সালাতু সালামক যি সহিফা, যি কিতাপ আল্লাহ পাকে যি সহিফা হজৰত ইব্ৰাহিম আলাইহিস সালাতু সালামক দান কৰিছিলে, এই দান কৰাৰ দিনটো হ'ল মাহে ৰমজানৰ প্ৰথম দিন। সুবহানাল্লাহ। আৰু হজৰতে মুছা আলাইহিস সালাতু সালামৰ ওপৰত যি তাওৰাত নামী কিতাপ, যি কিতাপ আল্লাহ পাকে হজৰত মুছা আলাইহিস সালাতু সালামৰ ওপৰত আসমানী কিতাপ হিচাপে নাজিল কৰিছিলে, মাহে ৰমজান মাহৰ 6 তাৰিখ আছিলে। মাহে ৰমজানৰ কিমান মৰ্যাদাবান মাহিনা। আল্লাহ পাকৰ যি তাওৰাত কিতাপ আছে, এই তাওৰাত কিতাপ আল্লাহ পাকে মাহে ৰমজান মাহৰ 13 তাৰিখে আল্লাহ পাকে হজৰতে ঈসা আলাইহিস সালামৰ ওপৰত নাজিল কৰিছে। সুবহানাল্লাহ। আৰু আল্লাহ পাকৰ আৰু এজন নবী ৰাসূল হজৰতে দাউদ আলাইহিস সালাম, হজৰত দাউদ আলাইহিস সালামৰ ওপৰত যি আসমানী কিতাপ নাজিল হৈছিলে, এই নাজিল হোৱাৰ দিনটো আছিল মাহে ৰমজান মাহৰ 15 তাৰিখ। সুবহানাল্লাহ। আৰু আমি সকলোৱে জানো আকায়ে নামদাৰ তাজদাৰে মদিনা মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম আল্লাহ পাকৰ ধ্যানত বহিছিলে। মক্কাৰ কাষত এটা পাহাৰ, এই পাহাৰত আল্লাহৰ হাবিব যেতিয়া ধ্যানত বহিছিলে, অলপ অলপকৈ আল্লাহ পাকে এই পাক কালামুল্লাহ শৰীফ আমাৰ নবীৰ ওপৰত নাজিল ফৰমাইছিলে। আৰু মুকাম্মল নাজিল হোৱাৰ দিন আছিল এই 27 লাইলাতুল কদৰৰ ৰাতি। সুবহানাল্লাহ। এই লাইলাতুল কদৰৰ ৰাতি আল্লাহ পাকে ৰাখিছে মাহে ৰমজান। বুজাগল চাৰিওফালেদি যদি আমি চালি ঝাৰি যদি চাওঁ, এই মাহৰ বহুত ৰহমত, বৰকত, বহুত ফজিলত আছে। মুআজ্জাজ আমিন হাজৰাত, মই আপোনালোকৰ সন্মুখত পাক কালামুল্লাহ শৰীফৰ 2 নম্বৰ সিপাৰা সূৰা বাকাৰাৰ এটা আয়াতৰ জুজ আপোনালোকৰ সন্মুখত তেলাৱত কৰিছিলোঁ যে শাহৰু ৰমাদানাল্লাযী উনজিলা ফীহিল কুৰআন। এই মাহে ৰমজানত আল্লাহ পাকে পাক কালামুল্লাহ শৰীফ নাজিল ফৰমাইছে। আৰু নাজিল হোৱাৰ মুকাম্মল কোৰআন কোনদিনা নাজিল হৈছিলে? লাইলাতুল কদৰৰ ৰাতি। আৰু আহিছে যে এই কোৰআন যে এই দুনিয়াত আহিল, আহাৰ পিছত এই কোৰআনে কি নিউজ দিব, কি খবৰ দিব, মানুহৰ কি লাভ হ'ব, কি লোকচান হ'ব, যিকোনো এটা মাকাসিদ লৈ আল্লাহ পাকে এই পাক কালামুল্লাহ শৰীফ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল ফৰমাইছে। কোৱা হৈছে এই আয়াতত হুদাল লিন্নাস, এই পাক কালামুল্লাহ শৰীফ যি কোৰআনে মাজিদ, ফুৰকানে হামিদ, এই আসমানী কিতাপ, ইমান পাৱাৰফুল কিতাপ আল্লাহ পাকে ঘোষণা কৰি ফৰমাইছে হুদাল লিন্নাস, এই তামাম মানৱ জাতিৰ কাৰণে হিদায়তৰ জৰিয়া হয়। সুবহানাল্লাহ। এই কোৰআন আমি সকলোৰে হেদায়তৰ জৰিয়া, আৰু এই হেদায়তৰ জৰিয়া আসমানী কিতাপে মাহে ৰমজান আল্লাহ পাকে নাজিল ফৰমাইছে। আৰু এই আসমানী কিতাপ যি কিতাপে মানুহক হেদায়ত দিব আৰু কি কি কামৰ পৰা বাচি থাকিব, আল্লাহ পাকে পাক কালামুল্লাহ
হুদাল লিন্নাস ওয়া বাইয়িনাতিন মিনাল হুদা ওয়াল ফুরকান। এই আসমানি কিতাপ এনেকুৱা পাৱাৰফুল কিতাপ যি কিতাপে হক আৰু বাতিলক সাফ সাফকৈ তেখেত বৰ্ণনা কৰিব। যি কোৰাণ হক কি বাতিল কি, এই হক বাতিল চিনাৰ কাৰণে আল্লাহ পাকে এই আসমানি কিতাপ আমালোকৰ ওপৰত নাজিল ফৰমাইছে। মুআজ্জাজ সামিন হযৰত এই মাহে ৰমজান আমালোকৰ আহি আছে। আমি সকলোৱে আগৰ বুজুৰ্গানে দিনসকলে আল্লাহ পাকৰ পিয়াৰা বান্দা বান্দীসকলে এই ৰমজান মাহৰ আহাৰ আগে আগে বহুত ধ্যান কৰিছিলে, বহুত সাধনা কৰিছিলে, বহুত যদ্দু জিয়াদ কৰিছিলে যে এই মাহে ৰমজানত কেনেকৈ আমি মুকাম্মল হিচাপে মাহে ৰমজানৰ যিটো হক আছে এই হক আমি আদায় কৰিব পাৰিম। সেইকাৰণে ধ্যানত বহিছিলে, মুৰাকাবাত বহিছিলে, মুশ্বাহিদাত বহিছিলে। এই মাহে ৰমজান বিভিন্ন বৰ্ণনাত আহিছে যে মাহে ৰমজান আহাৰ পিছত মাহে ৰমজানক যদি কোনোবাই বেয়াজ্যোতি কৰিছে তেনেহ'লে সেইসকল আল্লাহ পাকৰ বান্দা, আল্লাহ পাকৰ বান্দী, আল্লাহৰ হাবিবৰ উম্মত, আল্লাহৰ হাবিবৰ উম্মতি মাহে ৰমজানক বেয়াজ্যোতি কৰাৰ কাৰণে সেইজন ব্যক্তি এই দুনিয়াটো বেয়াজ্যোতি হ'ব, মৰাৰ পিছত এই আখিৰাততো সেইজন ব্যক্তি বেয়াজ্যোতি হ'ব। সেইকাৰণে মাহে ৰমজান আহি আছে, আমি বহুত সতৰ্কৰ সৈতে নেক কামৰ ফালে আমি ধাবিত হ'ব লাগিব। মুআজ্জাজ সামিন হযৰত এই 11 মাহ আমি গুনাহ কাটা কৰিছোঁ। বিভিন্ন কিতাপত আহিছে মাহে ৰমজান অহাৰ লগে লগে আৰু ৰমজান ৰোজাৰ মানা হ'ল যে সেই চেহেৰীৰ পৰা ইফতাৰীলৈকে খানা পিনা আৰু স্বামী স্ত্ৰীৰ মিলনৰ পৰা বাচি থকাৰ মানে হ'ল ৰোজা। আৰু ৰোজা কোনসকল ব্যক্তিয়ে ৰাখিব? হৰ মুছলমানে ৰোজা ৰাখিব লাগিব, হৰ আকল মন্দে ৰোজা ৰাখিব লাগিব। যিসকল পাগল হয়, দেৱানা হয়, তেওঁলোকৰ ওপৰত ৰোজা আল্লাহকে ফৰজ কৰা নাই। যিসকল আকল আছে, সহি সালিম আকলে সালিম আছে, তেওঁলোকৰ ওপৰত আল্লাহ পাকে ৰোজা ফৰজ কৰিছে। নাবালিকৰ ওপৰত আল্লাহ পাকে ৰোজা ফৰজ কৰা নাই, বালিকৰ ওপৰত আল্লাহ পাকে ৰোজা ফৰজ কৰিছে। হৰ মোমেন মোমেনাত মৰ দিয়া আওৰত প্ৰত্যেক মানুহক আল্লাহ পাকে এলান কৰিছে, ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুছ সিয়াম। এই আয়াতেদি আমি বুজি পাওঁ, আমি গম পাওঁ যে আল্লাহ পাকে আমালোকৰ ওপৰত ৰোজা ফৰজ কৰিছে। এতিয়া চাওক, আমি সৰুৰ পৰা আমি শুনি আহিছোঁ যে আমাৰ ধৰ্মত 130টা ফৰজ আছে। কিন্তু আমাৰ পঢ়াৰ জামানাত আমি মক্তবত আমি শিকিছিলোঁ, আমাৰ উস্তাদসকলে আমাক শিকাইছিলে 130 ফৰজ। কিন্তু আজিকালি মক্তবতে 130 ফৰজৰ শিক্ষাটো দিয়া নহয়। সেই 130 ফৰজ যেনে ইমানে মুফাছলৰ 7টা ফৰজ আছে, অজুৰ 4টা ফৰজ আছে, গুছুলৰ 3টা ফৰজ আছে, তয়ম্মুমৰ 3টা ফৰজ আছে, 5 ওয়াক্ত নামাজ ফৰজ, আৰু 5 ওয়াক্তত যে আপুনি নিয়ত কৰিব সেই 5টা নিয়তো কৰা ফৰজ। আৰু এই মাহে ৰমজান আহিল, এই মাহে ৰমজানৰ 30টা ৰোজা আমালোকৰ ওপৰত ফৰজ, 30টা ৰোজা ৰখা ফৰজ আৰু 30টা নিয়ত কৰাও ফৰজ। সুবহানাল্লাহ, ইয়াতে 60টা হৈ গ'ল। 30 ৰোজা 30 ফৰজ, 30 নিয়তে 30 ফৰজ। আমি ৰোজা ৰাখিম, এইটো এটা ফৰজ হয়। যেতিয়া আমি নিয়ত কৰিম, এই নিয়ত কৰাটো ফৰজ হয়। মুআজ্জাজ সামিন হযৰত সেইকাৰণে মুছলমান, আকিল, বালিগ তেওঁলোকৰ ওপৰত আল্লাহ পাকে ৰোজা ফৰজ কৰিছে। এতিয়া ইয়াতে এটা মাছলা আছে যে বহুত বয়সীয়াল মানুহ, এতিয়া মই ৰমজান মাহৰ বহুত ফজিলতৰ বিষয়ে মই বয়ান দিলোঁ। এতিয়া এনেকুৱা মানুহ আছে বয়স বহুত হৈ গৈছে, ৰোজা ৰাখিব পৰা নাই। সেই সকলোকো আল্লাহ পাকে এই ৰমজান মাহৰ ৰহমত বৰকতৰ পৰা বঞ্চিত কৰা নাই। তেওঁলোককো মাহে ৰমজানৰ নহ'লে মানুহ যেতিয়া দুখ কৰিব আল্লাহৰ দুখ লাগিব, আল্লাহৰ হাবিবৰ উম্মত উম্মতি যেতিয়া দুখ কৰিব নবীজিয়ে দুখ পাব। সেইকাৰণে কৈছে বয়সীয়াল মানুহসকল যিসকলে ৰোজা ৰাখিব নোৱাৰে, বয়স বহুত হৈ গৈছে, কিন্তু আল্লাহ পাকে তেওঁলোকক ছুটকাৰা দিছে যে তোমালোকে ৰোজা ৰাখিব নালাগে। এতিয়া ৰোজা ৰাখিব নালাগে কাৰণে যে হাতে গাতে যদি কিবা খাই থাকোঁ তেনেহ'লে ৰমজান মাহৰ বেজ্জতি হ'ব।
তেওঁলোকে টাইম টেবুল খাওক, ৱক মোতাবিক তেওঁলোকে খানা পিনা কৰক, কিন্তু বয়স হৈ গৈছে, ৰোজা ৰাখিব পৰা নাই, কিন্তু তেওঁলোকৰ ফিডিয়া দিব লাগিব। এই ফিডিয়া এটা ফিতৰা দান খয়ৰাত দুখীয়া মিস্কিনক দিব লাগিব। কিন্তু সেই ৰমজান মাহৰ ৰহমত বৰকত সেই বুজুৰ্গ ব্যক্তিসকলেও পাব। সেইকাৰণে ইয়াৰ পৰা যাতে আল্লাহ পাকৰ বান্দা বান্দি যাতে বঞ্চিত নহয়, সেইকাৰণে আল্লাহ পাকৰ হাবিবে শৰীয়তত এটা কানুন বনাই দিছে যে যিসকলে ৰোজা ৰাখিব নোৱাৰে তেওঁলোকে ফিডিয়া দিব। এই ফিডিয়া কিতাপত আহিছে যে এটা ফিতৰা দিব লাগে যিসকলে ৰোজা ৰাখিব নোৱাৰে। আৰু কিছুমান মহিলা বাচ্চা জন্মগ্ৰহণ কৰিছে, এতিয়া মাকে যদি ৰোজা ৰাখে 40 দিন পাৰ হৈ যোৱাৰ পিছত, যিহেতু 40 দিন মাইকী মানুহৰ বাচ্চা হোৱাৰ পৰা 40 দিন ৰোজা নামাজ মাফ আছে। নামাজটো টোটেলি মাফ, নামাজ কাজা কৰিব নালাগে। এই 40 দিন বাচ্চা হোৱাৰ পৰা 40 দিনলৈকে নামাজ টোটেলি মাফ, আল্লাহ পাকে মাফ কৰি দিছে। কিন্তু এই 40 দিনৰ ভিতৰত যদি মাহে ৰমজান আহি যায়, তেনেহ'লে কোৱা হৈছে যে এই 40 দিনতো তোমালোকে মাহে ৰমজান ৰোজা ৰাখিব নোৱাৰিবা, কিন্তু তাৰ পিছত যাই পিনে এই মাহে ৰমজানৰ ৰোজাটো তোমালোকৰ কাজা কৰিব লাগিব। বা এনে হ'ব পাৰে যে সৰু বাচ্চা 40 দিন পাৰ হৈ গ'ল, এতিয়া মহিলাৰ ৰোজা ৰাখিব লাগে, কিন্তু সৰু বাচ্চা, এতিয়া মাকে যদি ৰোজা ৰাখে বাচ্চা গাখীৰ কম পাব বা বাচ্চাই কষ্ট পাব। শৰীয়তে আচাৰ কৰি দিছে যে সেইসকল মহিলাক ৰোজা নাৰাখিলেও হ'ব, কিন্তু তাৰ পিছত সেইসকল মহিলাই কাজা কৰিব লাগিব। বা আপুনি ক'ৰবাত গৈছে, বাহিৰত চহৰত ওলাই গৈছে, আপোনাৰ চেহেৰি ইফতাৰ খোৱাত আপোনাৰ অসুবিধা হৈছে, কিন্তু শৰীয়তে কৈছে যে সেই সময়ত তুমি ৰোজা ৰাখিলে ৰাখিব পাৰা, আৰু যদি নাৰাখা তোমাৰ কাৰণে ছুটকাৰা দিয়া হৈ গ'ল মুছাফিৰসকলৰ কাৰণে। এতিয়া মুছাফিৰসকলে চফৰৰ হালতত ৰোজা নাৰাখিলেও হ'ব, কিন্তু তাৰপিছত কাজা ৰাখিব লাগিব মুআজ্জিজ আমিন হাজৰত। আৰু যি বয়সীয়াল মানুহৰ হকে যি কথা কোৱা হ'ল যে তেওঁলোকে ৰমজান মাহত ৰোজা ৰাখিব নোৱাৰে, এতিয়া পিছত আৰু কেনেকৈ ৰাখিব? এতিয়া বৰ্তমানে ৰাখিব পৰা নাই আৰু পিছত কাজা কেনেকৈ ৰাখিব? সেইকাৰণে শৰীয়তে কৈছে যিসকল বয়স দীঘলীয়া হৈ গৈছে বা এনেকুৱা বেমাৰত জৰ্জৰিত হৈ গৈছে যে 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা মূৰে মূৰে ঔষধ পানী খাব লাগে, কিন্তু ডক্টৰে যদি কয় যে তুমি ৰোজা নাৰাখিবা, ৰোজা ৰাখিলে তোমাৰ কাৰণে খাতৰা আছে। সেইকাৰণে শৰীয়তো আমাৰ ৰুল আছে যে সেইসকল বেমাৰীৰ কাৰণে ৰোজা আল্লাহে মাফ কৰি দিছে। তাৰপিছত যদি ৰোজা ৰখাৰ আওকাত থাকে, ৰাখিবৰ যদি শক্তিটো থাকে ৰাখিলে, আৰু যদি ৰখাৰ শক্তিটো নাথাকে তেনেহ'লে সেই সময়ত ফিদিয়া দিব লাগিব। মাহে ৰমজান যে আমালোকৰ সন্মুখত আহি আছে, আমি সকলোৱে সজাগতা হ'ব লাগিব যে এই মাহে ৰমজানৰ পৰিপূৰ্ণ সৱাব যেতিয়া মই হাসিল কৰিব পাৰোঁ, আৰু কিছু মানৱতাৰ হাত আমি বঢ়াই দিব লাগিব। আমাৰ আশে পাশে আমাৰে আত্মীয় স্বজন মাহে ৰমজান আহিলে অভাৱত তেওঁলোকে চেহেৰিটো ভালকৈ খাব নোৱাৰে, ইফতাৰটো ভালকৈ খাব নোৱাৰে। আল্লাহ পাকে আমাক বহুত ধন সম্পদ দিছে, আমি পাক্কা এটা ইৰাদা কৰোঁ যে মাহে ৰমজানত এজন মানুহ হ'লেও যেতিয়া মই মানৱতাৰ হাত আগবঢ়াই দিব পাৰোঁ, সেইজন ব্যক্তিৰ চেহেৰি ইফতাৰৰ কিছু খাদ্যৰ যেতিয়া যোগান মই ধৰিব পাৰোঁ, সেই ইৰাদা যেতিয়া আমি কৰোঁ, আৰু আল্লাহ পাকে সেই নেক আমলৰ ৰচিলাই মাহে ৰমজানৰ চাত ইমান ফজিলত কিতাপত আহিছে যে ৰমজান মাহত ৰোজাদাৰ বান্দা বান্দীসকলৰ কাৰণে আল্লাহ পাকে ফৰিস্তাসকলক কৈ থাকে, হে মোৰ ফৰিস্তাসকল, মোৰ বান্দা বান্দীসকলৰ কাৰণে তোমালোকে মাগফিৰাতৰ দোৱা কৰি থাকা যে এটা মাহ, এই এটা মাহ ৰোজা মই কোনো নবী ৰাসুলসকলৰ উম্মতিক মই দিয়া নাই। একমাত্ৰ আখিৰি জামানাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মতৰ ওপৰত 1 মাহৰ ৰোজা ফৰজ কৰিছে। আল্লাহ পাকে ফৰিস্তাসকলক কৈছে তোমালোকে মোৰ ওচৰত মোৰ হাবিবৰ উম্মতিৰ কাৰণে মাগফিৰাতৰ দোৱা কৰি থাকা। সেইকাৰণে ফৰিস্তাসকলো আমাৰ কাৰণে দোৱা কৰি থাকে। আমি যিটো মাহে ৰমজান অহালৈকে গৰীব দুখীয়া মানুহক যেতিয়া আমি কিবা সহায় যেতিয়া কৰিম, নিশ্চয় সেইসকল গৰীব দুখীয়া মানুহো এই ৰমজান মাহত আমাৰ কাৰণে নেক দোৱা দিব। সেইকাৰণে আমি সজাগতা হৈ যেতিয়া আমাৰ আশে পাশে আমাৰ আহলে পৰিয়াল বা নবীৰ উম্মতি ক'ৰবাত যদি কষ্টত আছে কিন্তু ৰোজা ৰাখি আছে, আমি মানৱতাৰ হাত আগবঢ়াই দিম। হয়তো চেহেৰি বা ইফতাৰৰ কিবা পইচাই হওক বা কিবা চামানেই হওক যেতিয়া আমি কিনি দিওঁ, তেনেহ'লে আমি বহুত সওৱাবৰ অধিকাৰ আমি হৈ যাম মুআজ্জিজ আমিন। সেইকাৰণে মাহে ৰমজান আহি আছে, হয়তো 11 তাৰিখৰ দিন যায় তাৰাবি পৰিব আমাৰ
আমাৰ পঢ়িব লাগে পঢ়িব ই হ'ব পাৰে চান্দৰ ওপৰত নিৰ্ভৰ যদি জোন দেখা যায় তেনেহ'লে তাৰাবি পঢ়িম সেইকাৰণে আমি পাক্কা এটা ইৰাদা কৰি লওঁ যে এই মাহে ৰমজানত যাতে আমাৰ এটা তাৰাবিও যাতে মিছ নহয় এটা ৰোজাও যাতে আমাৰ ভাঙা নপৰে সেইকাৰণে পাক্কা চাচা ইৰাদা কৰি লওঁ আৰু এটা এলান মই আপোনালোকক কওঁ আমি বহুতে আমি বিবাহ কৰিছোঁ নিকাহ কৰি আনিছোঁ যেতিয়া আমি নিকাহ কৰি আনো মোৰ মেছেজে মাকৰ ঘৰৰ পৰা এটা কোৰাণ দি খেদাই তাৰ পিছত দিনা কিন্তু সেই কোৰাণটো অহাৰ যেতিয়া ঘৰত আনি পিছত সেই আলমাৰীৰ চুকে থৈ দিছে সেইকাৰণে আমি যেতিয়া অলপ তাকি দিওঁ যেতিয়া আমালোকৰ মহিলাসকলে মাহে ৰমজানত যেতিয়া এটা কোৰাণ খতম দিব পাৰে বা আমি যিসকলে কোৰাণ পঢ়িব জানো আমি যেতিয়া এটা খতম দিব পাৰোঁ সেই ইৰাদা কৰিব যিমানখিনি কোৰাণ লাগে আমাৰ ঘৰৰ অসুবিধা